নমস্কাৰ আজি আমি আলোচনা কৰিম কি তিনিটা শাৰীৰ পূৰণ অৰ্থাৎ তিনিটা শাৰীৰ পূৰণ হ'লে কেনেকুৱা এনেকুৱা আপোনালোকে যদি এইটো তিনিটা শাৰী কৰিব পাৰে তেতিয়া চাৰিটা পাঁচটা যিমান হ'লে আপোনালোকে কৰি যাই থাকিব পাৰিব গতিকে আমি ইয়াৰ আগত আমি কি চাইছিলোঁ এটা শাৰীৰ কেনেকুৱা পূৰণ হয় দুটা শাৰীত কেনেকুৱা হয় গতিকে আজি আপোনালোকৰ এই ভিডিঅ'টো মই দেখুৱাব বিচাৰিছোঁ তিনিটা শাৰীৰ পূৰণ কেনেকুৱা কৰা হয় এক পদ্ধতি এটাই কাৰণ মই কৈছিলোঁ যে আমি যেতিয়া পূৰণ কৰোঁ তেতিয়া সদায় কি কৰিব লাগে একক স্থানৰ পৰা কৰিব লাগে আৰু এইকাৰণে আমাৰ আজি এই অংকটোত আমাৰ একক স্থান আছে কিমান 5 আছে গতিকে আমি এইফালৰ পৰা পূৰণ কৰিম আমি 5ৰে আমি 3ক পূৰণ কৰিলে 5 3 গুণ কিমান হয় 15 গতিকে আমি জানো যে যেতিয়া আমি দুটা সংখ্যা পাওঁ তেতিয়া আমি এটা সংখ্যা ব্যৱহাৰ কৰিব লাগে একক স্থানৰ সংখ্যাটো আৰু বাকী সংখ্যাটো আমি কি হাতে নিব লাগে গতিকে আমি 5 3 গুণ 15 15 কিমান বহিব 5 হাতে কিমান যাব 1 এবাৰ 5 ৰে কাক পূৰণ কৰি আমি 0 5 0 গুণ 0 গতিকে 0ৰ সৈতে আমি হাতে যোৱা 1টো যোগ কৰিলে কিমান হ'ব 1 নেক্সট এবাৰ 5ৰে আমি কাক পূৰণ কৰিম 2 2 5 গুণ 10 অৰ্থাৎ আমি যদি একক স্থানৰ সংখ্যাটোৰে পূৰণ কৰিলোঁ তেতিয়া আমি ৰিজাল্ট চিট দেখিলোঁ কিমান 1015 এতিয়া আমি একক স্থানটোৰে পূৰণ হৈ গ'ল এবাৰ আমি কিহে কৰিম নেক্সট দশক স্থানৰ সংখ্যাটোৰে আমি ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ যে আমি যেতিয়া আমি পূৰণ কৰোঁ তেতিয়া আমি সদায় কি কৰিব লাগে তলৰ প্ৰতিটো ৰাশিৰে ওপৰৰ প্ৰতিটো ৰাশি পূৰণ কৰিব লাগে গতিকে এবাৰ আমি কিহে পূৰণ কৰিম 2ৰে আমি প্ৰথমে কাক পূৰণ কৰিম আমি এবাৰ কিহেৰে পূৰণ কৰিম 2ৰে যদি মই 3ক পূৰণ কৰোঁ তেতিয়া 2 3 গুণ কিমান হ'ব এইটো 6 কাৰণ যিটো সংখ্যাৰে পূৰণ কৰিম ঠিক তাৰ তলতে বহে বুলি কৈছিলোঁ নেক্সট পূৰণ ফলটো 2 0 গুণ 0 2 2 গুণ 4 হৈ গ'ল ছেকেণ্ড লাইনটো হৈ গ'ল আমাৰ এবাৰ আমি কি কৰিম এককেৰে কৰিলোঁ প্ৰথম শাৰী পালোঁ দহকেৰে কৰিলোঁ দ্বিতীয় শাৰী পালোঁ এবাৰ আমি শতকেৰে কৰিম প্ৰথমে কাক পূৰণ কৰিম 3 3 4 গুণ 12 গতিকে দুটা সংখ্যা আছে গতিকে 12 কিমান বহিব 2 আমি 4ৰে পূৰণ কৰিছোঁ কাৰণে 4ৰ ঠিক পোনে পোনে বহিছে সংখ্যাটো এবাৰ 4ৰে কাক পূৰণ কৰিম 0 4 0 গুণ 0 হাতে যোৱা 1টো যোগ কৰিলে কিমান হ'ব 1 নেক্সট আমি 4ৰে কাক পূৰণ কৰিম 2 2 4 গুণ 8 গতিকে আমাৰ ইয়াতে বহিব কিমান 8 এতিয়া আমি যিকেইটা সংখ্যা পূৰণ কৰি পালোঁ এইকেইটা সংখ্যা আমি কি কৰিব দিছিলোঁ যোগ কৰিব দিছিলোঁ গতিকে আমি যোগ কৰিম 5 6 সৈতে 1 যোগ কৰিলে 7 0 0 2 যোগ কৰিলে 2 1ৰ লগত 4 যোগ কৰিলে 5 5 1 6 8 অৰ্থাৎ পূৰণ ফল হ'ল আপোনাৰ এইখিনি এতিয়া একেদৰে আমি নেক্সট ভিডিঅ'টো নেক্সট অংকটো কৰিব পাৰোঁ আমি প্ৰথমতে আমাক কিহেৰে কৰিব দিছিল 6ৰে কৰিব দিছে গতিকে আমি প্ৰথম একক স্থানৰ সংখ্যাটোৰে পূৰণ কৰিম 6 6 গুণ 36 সংখ্যা আছে কেইটা দুটা গতিকে 36ৰ কিমান বহিব 6 বহিব গতিকে ইয়াত বহাই দিলোঁ 6 হাতে কিমান গ'ল 3 6ৰে আমি 4ক পূৰণ কৰিম 6 4 গুণ 24 হাতে যোৱা 3টোৰে যোগ কৰিলে কিমান হ'ব 24 3 27 ইয়াতো দেখিছোঁ দুটা আছে গতিকে আমি একক স্থানৰ সংখ্যাটো কিমান পাম 7 হাতে কিমান যাব 2 নেক্সট আমি এই 6টোৰে কাক পূৰণ কৰিম 8ক 8 6 গুণ 48 48ৰ সৈতে 2 যোগ কৰিম আমি কাৰণ হাতে গৈছিল 50 50টো দুটা সংখ্যা আছে গতিকে আমি কিমান বহাম ইয়াতে 0 বহাম একক স্থানৰ সংখ্যাটো হাতে কিমান গ'ল 5 6ৰে একক পূৰণ কৰিম 6 1 গুণ 6 হাতে 5 গৈছিল 5 6 যোগ কৰিলে কিমান হ'ব এইটো 11 প্ৰথম সংখ্যাটোৰে পূৰণ কৰিলোঁ প্ৰথম শাৰীটো পাই গ'লোঁ এবাৰ নেক্সট সংখ্যাটোৰে পূৰণ কৰিম কিমান আছে 1 প্ৰত্যেকটোৰে পূৰণ কৰিব লাগিব বুলিছে গতিকে 1 6 গুণ 6 1 4 গুণ 4 1 8 গুণ 8 1 1 গুণ 1 হৈ গ'ল এইটো এবাৰ নেক্সট 1টোৰে পূৰণ কৰিম 6 1 গুণ 6 যিটো সংখ্যাৰে পূৰণ কৰিম ঠিক তাৰ তলতে বহিব পূৰণ ফলটো 4 1 গুণ 4 8 1 গুণ 8 1 1 গুণ 1 তিনিটা সংখ্যা আছে তলৰ সেইকাৰণে আমি কেইটা লাইন পাই গ'লোঁ 3টা লাইন যোগ কৰিব লাগে গতিকে যোগ কৰি দিম 6 7ৰ 6 যোগ কৰিলে কিমান হ'ব 13 13 3 বহিব 6 4 10 হাতে যোৱা 1টোৰে কিমান হ'ব 11 1 8 1 9 9 4 13 হাতে যোৱা 1টোৰে কিমান হ'ব 14 1 1 1 2 2 8 10 10 1 11 1 হাতে যোৱা 1টোৰে 1 1 2 হৈ গ'ল এইটো নেক্সট এতিয়া আমি লাষ্টৰ অংকটো কাৰণ 3টা অংক লৈছিলোঁ আজিও মই প্ৰথমতে আমি কিহেৰে পূৰণ কৰিব লাগিব একক স্থানৰ সংখ্যাটো কিমান আছে 6 গতিকে 6 5 গুণ 30 30ত দুটা সংখ্যা আছে 30ৰ কিমান বহিব 0 হাতে কিমান গ'ল 3 6টো এবাৰ 4 পূৰণ কৰিলে 6 4 গুণ 24 হাতে যোৱা 3টো যোগ কৰিলে কিমান হ'ব 27 27ৰ 7 বহিব ইয়াতে হাতে কিমান গ'ল 2 6তে 3 পূৰণ কৰিলে 18 18তে 2 যোগ কৰিলে 20 20টো দুটা সংখ্যা আছে গতিকে 0 হাতে কিমান গ'ল 2 6 গুণ 12 12 2 যোগ কৰিলে কিমান হ'ব 14 হৈ গ'ল প্ৰথম এইটো নেক্সট 2ৰে পূৰণ 2 5 গুণ 10ৰ 0 হাতে কিমান যাব 1
2 4 গুণ 8 8 একে 9 2 3 গুণ যোগ কৰিলে পূৰণ কৰিলে কিমান 6 2 2 গুণ 4 সেকেন্ড সংখ্যাটো পূৰণ কৰিলে হৈ গ'ল এবাৰ শেষৰ সংখ্যাটো আমি পূৰণ কৰিম শতকৰ সংখ্যাটো কাৰণ প্ৰত্যেককে পূৰণ গতিকে 5 1 গুণ 5 4 1 গুণ 4 1 3 গুণ 3 2 1 গুণ 2 যোগ কৰিব লাগে গতিকে যোগ কৰি দিম আমি 0 7 9 5 14 14 4 বহিব 1 10 10 4 14 একে 15 1 5 5 3 8 7 যোগ কৰে 9 2 এতিয়া এনেকুৱাকৈ আমি কি কৰিব পাৰোঁ যিকোনো পূৰণ এটা হাৰি হওক দুটা হাৰি হওক তিনিটা হাৰি হওক আমি সদায় মন কৰিব লাগিব কি তলৰ যিটো সংখ্যাৰে আমি পূৰণ কৰিম তলৰ যিটো সংখ্যাৰে পূৰণ কৰিম তাৰ পূৰণফল ঠিক তাৰ তলৰ পৰা ষ্টাৰ্ট হৈ যাই থাকিব আগুৱাই গৈ থাকিব আপোনাৰ বাওঁফালে আৰু শেষত আমি ইয়াত যদি যিমানটা সংখ্যা থাকে তলতে সিমানটা হাৰি আহিব কাৰণ পূৰণফল সিমানটা হাৰি দেখুৱাব আৰু আমি শেষত কি কৰিব লাগে গোটেইখিনি যোগ কৰিব লাগে নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো বুজি পাইছে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও যেন ছাবস্ক্ৰাইব কৰি লয় আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে কাষতে থকা বেল আইকনটো দবাই ৰাখিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' থেংক ইউ